নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষী ৰাইজ আপোনালোকে নিশ্চয় ভালে আছে হয় ময়ো ভালে আছো আজি মই আপোনালোকক ভাইৰাছজনিত ৰোগৰ কথা ক'বলৈ ওলাইছো সেইটো হ'ল চিকেন পক্স এই বসন্ত বা চিকেন পক্স ৰোগটো সাধাৰণতে শীতকালত আৰম্ভ হয় আৰু তাৰ সংক্ৰমণ প্ৰায় বসন্ত কাললৈ থাকে বাৰিষা হোৱাৰ লগে লগে ইয়াৰ সংক্ৰমণৰ ক্ষমতাটো লাহে লাহে কমি যায় যদিও প্ৰায় বছৰটোৰ গোটেই মাহতে ইয়াৰ সংক্ৰমণ চলি থাকে বসন্ত ৰোগ আচলতে কি বসন্ত ৰোগ হ'ল এবিধ ভাইৰেল ৰোগ সাধাৰণতে ভেৰিচেলা জষ্টাৰ নামৰ এবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ এই ৰোগবিধৰ উৎপত্তি হয় বসন্ত ৰোগটো কিদৰে বিস্তাৰিত হয় ভেৰিচেলা জষ্টাৰ নামৰ বসন্তৰ এই ভাইৰাছবিধে মানুহৰ শৰীৰত নাকেদি ভিতৰত সোমাই যাব পাৰে এই ভাইৰাছে আক্ৰমণ কৰা কোনো ৰোগীৰ ওচৰত যদি আন এজন সুস্থ মানুহে আহে তেতিয়াহ'লে তেওঁৰো এই ৰোগটো হ'ব পাৰে বসন্ত ৰোগীয়ে ব্যৱহাৰ কৰা কোনো বস্তু যদি আন এজন সুস্থ মানুহে ব্যৱহাৰ কৰে তেওঁৰো এই ৰোগটো হ'ব পাৰে ঘন বসতিপূৰ্ণ অঞ্চলত যদি বসন্ত ৰোগৰ কোনো চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হয় তেতিয়াহ'লে এই অঞ্চলৰ জনসাধাৰণৰ মাজত এই ৰোগটো হ'ব পাৰে যিয়ে চিকেন পক্সৰ ভেকচিন লোৱা নাই তেওঁৰো শৰীৰত এই ৰোগটো বিয়পিব পাৰে বসন্ত ৰোগৰ লক্ষণ ভেৰিচেলা জষ্টাৰ নামৰ ভাইৰাছটো শৰীৰত আক্ৰমণ কৰাৰ প্ৰায় 10 পৰা 21 দিনৰ ভিতৰত বসন্ত ৰোগৰ ফহাবোৰ শৰীৰত দেখিবলৈ পোৱা যায় আৰু এই ফহাবোৰ শৰীৰত 5-10 দিন থাকে প্ৰথম শৰীৰত ফহা দেখা দিয়াৰ 1-2 দিন আগতে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে জ্বৰ হ'ব পানী জ্বলা বান্ধিব ভোক নালাগিব ভাগৰ লাগিব আৰু মূৰৰ বিষ হ'ব তাৰ পিছত ক্ৰমান্বয়ে শৰীৰত বিশেষকৈ গালত বুকুত আৰু পেটত পানী জ্বলা বান্ধিব আৰু 2-5 দিনৰ ভিতৰত গোটেই শৰীৰত ই বিয়পি পৰিব আনকি এই ভাইৰাছে মানুহৰ মগজু যকৃত আৰু অগ্নাশয়ত আৰু পৰি বিভিন্ন অংগত সংক্ৰমণ কৰিব পাৰে কেতিয়াবা অতিমাত্ৰা জ্বৰ হ'ব পাৰে ফহাৰ লগতে কেতিয়াবা অতি জটিল লক্ষণে দেখা দিব পাৰে মূৰ ঘূৰাব ভ্ৰম বকিব আৰু কেতিয়াবা হৃদস্পন্দন বেছি হ'ব উশাহ নিশাহ কষ্ট হ'ব লৰচৰ কৰিব নোৱাৰিব পেশীবোৰৰ কাৰ্যক্ষমতা কমি যাব ডিঙিটো জঠৰ হ'ব কাহ বমি হ'ব বসন্ত ৰোগৰ চিকিৎসা বুলি ক'লে সাধাৰণতে বসন্ত ৰোগৰ লক্ষণবোৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় যেনে খুজুতিৰ পৰা আৰাম পোৱা জ্বৰ কমোৱা আৰু বমি কমোৱা আদি ঠাণ্ডা আৰু কুহুমীয়া পানীৰে চাবোন ব্যৱহাৰ কৰি গা ধুব লাগে খুজুতি হোৱা ঠাইত কেলামিন লোচন লগাব লাগে ডিহাইড্ৰেশ্যন ৰোধ কৰাৰ কাৰণে প্ৰচুৰ পৰিমাণে জুলীয়া বস্তু খাব লাগে পৰ্যাপ্ত পৰিমাণে জিৰণি ল'ব লাগে কোমল খাদ্য খাব লাগে বেছি ভাজা বস্তু খাব নালাগে পৰিষ্কাৰ পৰিচ্ছন্নতা নিয়মিত পৰিষ্কাৰকৈ গা ধুব লাগে পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে হাত দুখন পৰিষ্কাৰ কৰি ধুব লাগে খাদ্য পৰিষ্কাৰ কৰি খাব লাগে তাৰোপৰি বাচক তিতাৰ ফুল পচতীয়াৰ পাত নিমপাত মিঠি আদি খাব লাগে বসন্ত ৰোগত কি খাব নালাগে আলু বেঙেনা উৰহি জলকীয়া মছলা টেঙাজাতীয় বস্তু তেল ৰুটি ভাত আদি কাৰ্বহাইড্ৰেট বস্তু পৰিত্যাগ কৰিব লাগে প্ৰিয় বন্ধু বান্ধৱীসকল চিকেন পক্স বা বসন্ত ৰোগটো যেহেতু এটা ভাইৰাছজনিত ভাইৰেল ৰোগ সেয়েহে আপোনালোকে বেছি ভয় খাব নালাগে বা বেছি শংকা খাব নালাগে মই আপোনালোকক এই ৰোগৰ পৰা আঁতৰি থাকিবৰ বাবে উপায় কৈছোঁ কিন্তু যদি এই ৰোগটোৱে আপোনাক আক্ৰমণ কৰে তেন্তে অনুগ্ৰহ কৰি চিন্তা নকৰিব নিজকে বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ চিকিৎসকৰ পৰা পৰামৰ্শ লওক অনুগ্ৰহ কৰি পৰিষ্কাৰ হৈ থাকক আৰু শৰীৰত যাতে পানীৰ পৰিমাণ কমি নাযায় সেইবাবে আপোনালোকে যিমান পাৰে সিমান পানী খাওক আজিৰ ভিডিঅ'টো ইমানেই আছিল পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ